নমস্কাৰ, মই নুৰুল। আপোনালোকে চাই আছে নিউজ টপ 24। জনাই আছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। হয়, ঠিকে শুনিছে। আপোনালোকে এতিয়াৰ পৰা আৰু সুদত যদি পইচা লৈছিলে তেনেহ'লে সেই ঋণৰ টকা আৰু ঘূৰাই দিব নালাগে, এই মুহূৰ্তত জনাইছে ৰাজ্য চৰকাৰে। আপোনালোকে সুদত পইচা লয় নেকি? যদি সুদত কাৰোবাৰ পৰা পইচা লৈছিলে আৰু যদি আপোনালোকে পইচা এতিয়া ঘূৰাই দিবলৈ পৰা নাই, তেনেহ'লে এই মুহূৰ্তত জনাই আছোঁ আপোনালোকক বিগ ব্ৰেকিং নিউজ। যিহেতু আপোনালোকে সুদত পইচা লৈছিলে, আপোনালোকৰ বিশেষ কোনো কৰ্ম হয়তো নাই, যিসকলৰ একেবাৰে দৰিদ্ৰ ৰেখাৰ মানুহ, সেইসকলে যদি কাৰোবাৰ পৰা বিপদত পৰি পিনি পইচা ইণ্টাৰেষ্টত বা সুদত লৈছিলে, তেনেহ'লে সেই টকা এতিয়াৰ পৰা আৰু আপুনি ঘূৰাই দিব নালাগে। সম্পূৰ্ণ টকা আপোনাৰ হৈ যাব। আৰু সেই টকা যদি আপোনাৰ ঘূৰাই নিদিয়াৰ বাবে আপোনাক যদি কোনো হাৰাশাস্তি কৰে অথবা আপোনাক কোনোবাই গালি গালাজ পাৰে, তেনেহ'লে আপুনি লগে লগে জনাব পাৰে থানাত। এই সুদখোৰজনৰ বিৰুদ্ধে লগে লগে একশ্যন ল'ব থানাৰ পৰা। হয়, ঠিকে শুনিছে। জনাই আছোঁ এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। জিলায়ে জিলায়ে, ৰাজ্যৰ প্ৰতিখন জিলায়ে জিলায়ে এতিয়া সুদখোৰৰ বিৰোধী চলিছে অভিযান। আৰু এই কথা জনাইছে আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু আপোনালোকে সুদৰ টকা যদি লৈছিলে, তেনেহ'লে সুদৰ টকা আৰু এতিয়াৰ পৰা ঘূৰাই নিদিলেও হ'ব। আৰু যদি আপোনাক কোনো ধৰণৰ সুদৰ টকা ঘূৰাই নিদিয়াৰ বাবে যদি আপোনাক হাৰাশাস্তি কৰে, মাৰপিট কৰে অথবা গালি গালাজ পাৰে, তেনেহ'লে আপুনি লগে লগে জনাব পাৰে আৰক্ষী থানাত। আৰক্ষীয়ে লগে লগে তাৰ বিৰুদ্ধে একশ্যন ল'ব আৰু লগে লগে তেওঁক এৰেষ্ট কৰা হ'ব। আৰু আমাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে 2 মাহৰ ভিতৰত আৰক্ষীসকলক 2 মাহৰ সময় দিয়া হৈছে। 2 মাহৰ ভিতৰতে সম্পূৰ্ণৰূপে অসমৰ পৰা সুদখোৰসকলক নাইকিয়া কৰিব দিছে। সুদখোৰ যাতে আৰু সুদত পইচা দিব নোৱাৰে আৰু মানুহক সাধাৰণ অলপ টকা দি পিনি আৰু সেই টকাৰ বিনিময়ে বহুত গালি গালাজ পাৰে আৰু অথবা আপোনাৰ বহুত ধৰণৰ আপোনাৰ হাৰাশাস্তি কৰে। তেনেকুৱা ধৰণৰ কাৰ্যকৰ্ম আৰু এতিয়াৰ পৰা কৰিব নোৱাৰিব। সম্পূৰ্ণৰূপে সুদখোৰৰ এই ব্যৱসায় বন্ধ হ'ব লাগিব, এই কথা জনাইছে আমাৰ অসম ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু প্ৰতিখন আৰক্ষী থানায়ে থানায়ে, প্ৰতিখন জিলাৰ থানায়ে থানায়ে সুদখোৰৰ বিৰুদ্ধে এতিয়া আপোনাৰ ৰুজু হৈছে। আৰু সম্পূৰ্ণৰূপে 2 মাহৰ ভিতৰত অসমৰ পৰা সম্পূৰ্ণৰূপে আপোনাৰ সুদখোৰৰ ব্যৱসায় যি চলি আছিলে, সেই ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ হ'বলৈ গৈ আছে। আৰু আপোনালোকে যদি সুদৰ টকা লৈছিলে, তেনেহ'লে সুদৰ টকা ঘূৰাই দিব নালাগে। এইটো হয়তো আপোনালোকৰ বাবে যিসকল দুখীয়া শ্ৰেণীৰ লোক আছিলে, তেওঁলোকৰ বাবে হয়তো এই খবৰটো অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ হ'ব পাৰে। আৰু যিসকলে সুদত ইণ্টাৰেষ্টত মানুহক পইচা দিয়ে, তেওঁলোকে যদি এতিয়াৰ পৰা তেওঁলোক সাৱধান হ'ব লাগে। আৰু তেওঁলোকে কেতিয়াও কাকো সুদত পইচা দিব নালাগে। যদি পাৰে তেনেহ'লে কাৰোবাক হয়তো এনে আপুনি ধাৰত দি পিনি 2-4 দিনৰ কাৰণে আপুনি চলাব পাৰে, কিন্তু আপুনি সুদত পইচা নিদিব, কিয়নো আপুনি সুদত দি পিনি আপুনি জেল খাটিব লাগিব। এয়া আছিল আজিৰ গুড নিউজ। এয়া আছিল আজিৰ লাখ লাখ লোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ। যদি আমাৰ ভিডিঅ'টো চাই পিনি ভাল লাগিলে, তেনেহ'লে আমাৰ ভিডিঅ'ৰ এটা লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন বেলটো বজাই ৰাখিব, কিয়নো যেতিয়া আমি এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' বনাম পোনপ্ৰথমে আপুনি পাব।